জয়খামনাং মধ্য ইংৰাজী বিদ্যালয়ত আজি গুণ উৎসৱৰ যি উৎসাহ উদ্দীপনা তাক লৈ আমাৰ বিদ্যালয়ৰ শিক্ষক গোট আৰু মাতৃ গোট লগতে পৰিচালনা সমিতি আৰু আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা অহা নিযুক্তপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক লৈ আজি আমি এটি অনুষ্ঠান কৰিবলৈ লৈছোঁ। সেইটো অনুষ্ঠান হৈছে আমাৰ বিদ্যালয়ৰ যি পদাৰ্পণ কৰিছেহি আমাৰ অতি মাননীয় VVIP জইণ্ট ছেক্ৰেটাৰী আৰু আমাৰ বিদ্যালয়লৈ এক্সটাৰ্নেল ইভালুৱেটৰৰ বাবে অহা বাইদেউ আৰু লগত আহিব লগা আৰু মানুহ আছে। গতিকে এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে, যিটোত আমি খুব আনন্দিত হৈছোঁ। লগতে আমি আপোনালোকক এই দৃশ্য দেখাইছোঁ। একমাত্ৰ আমাৰ বিদ্যালয়ত আজি আমি সৌভাগ্যৱান হিচাপে আমি আমাৰ গুৱাহাটীস্থিত জইণ্ট ছেক্ৰেটাৰী দেৱক আমাৰ কাষত পাই আমি অতি গৌৰৱান্বিত হৈছোঁ। লগতে লাচিত কলেজৰ প্ৰবক্তা বাইদেউকো আমি এইখিনিতে পাই আমি আনন্দিত হৈছোঁ। এই অনুষ্ঠানটো আৰম্ভ কৰিবৰ বাবে মই বিচাৰিছোঁ লগত আমাৰ ছাত্ৰ সংসদৰ হৈ আমাৰ VVIP আমাৰ বৰকটকী ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ সাহিত্য সম্পাদিকা ময়ূৰী গগৈক। মই ময়ূৰী গগৈক ছাৰক এখন ফুলাম অতি চেনেহৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে এয়া ছাৰক সম্বৰ্ধনা জনাই আছে। আমাৰ কাষলৈ অহা বাইদেউগৰাকীক আমাৰ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ ৰাজা কোঁৱৰক মই বাইদেউক এখন অতি চেনেহৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউক সম্বৰ্ধনা জনাইছে আমাৰ ছাত্ৰ সংসদৰ এতিয়া আমাৰ মাজত উপস্থিত আছে পৰিচালনা সমিতিৰ সভাপতি মহোদয়া জুলি গগৈক মই আমাৰ বৰকটকী ছাৰক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এটা ভাল লগা দৃশ্য আহি আছে। লগত আমাৰ মাতৃ গোটৰ হৈ সম্বৰ্ধনা জনাব বৰকটকী ছাৰক ৰম্ভা বৰগোহাঁই বাইদেউক অনুৰোধ জনাইছোঁ। এই আমাৰ মাতৃ গোটৰ হৈ আন এখন সম্বৰ্ধনা জনাব আমাৰ মাতৃ গোটৰ হৈ আন এখন পিন্ধাব আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউক বিনু গগৈ বাইদেউক মই অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ যিটো আমি ষ্টুডেণ্ট এলুমিনি হিচাপে ৰাখিছোঁ, তেখেতক মই অনুৰোধ জনাম আমাৰ বৰকটকী ছাৰক সম্বৰ্ধনা জনাবৰ বাবে এখনি ফুলাম গামোচাৰে। ঠিক আছে, থেংক ইউ ছাৰ। হয়, এয়া আমাৰ প্ৰট'কল অফিচাৰ আহি পাইছেহি। আমাৰ ধৃতি চৰণ শৰ্মা আমাৰ জইণ্ট ছেক্ৰেটাৰী ছাৰক সম্বৰ্ধনা জনালে। লগতে আমাৰ মাজত আছে আমাৰ বিদ্যালয়ৰ শিক্ষক গোটৰ হৈ সম্বৰ্ধনা জনাব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক খগেন বৰগোহাঁই ছাৰক মই বৰকটকী ছাৰক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ শিক্ষক গোটৰ হৈ এক্সটাৰ্নেল ইভালুৱেটৰ বাইদেউক সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাপৰি কোঁৱৰক মই বাইদেউক সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ছাৰক চেলেং চাদৰেৰে আদৰিবৰ বাবে শিক্ষক গোটৰ হৈ আমাৰ ভাৰতী বাইদেউক অনুৰোধ জনাইছোঁ। ভাৰতী বাইদেৱে এখন চেলেং চাদৰেৰে আমাৰ বৰকটকী ছাৰক সম্বৰ্ধনা জনাইছে। আমি এইখিনিতে এটি সুসংবাদ পাইছোঁ, প্ৰট'কল অফিচাৰ আহি পাইছেহি। গতিকে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা প্ৰট'কল অফিচাৰ শৰ্মা ছাৰক এডোখৰ মৰমৰ ফুলাম গামোচাৰে
আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। মই আমাৰ শিক্ষক গোটৰ পাপৰি বাইদেউক অনুৰোধ জনাইছোঁ। প্ৰট'কল অফিচাৰ ছাৰক এয়া সম্বৰ্ধনা জনাই আছে। আমাৰ মাজত আহি আছেহি আমাৰ এই বিদ্যালয়ৰ সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক। মই তেখেতকো পাই আমি আনন্দিত হৈছোঁ আৰু তেখেতে আমাক এটি অনুৰোধ জনাই থৈছে যে ছাৰ আৰু বাইদেউক যাতে তেওঁলোকে সম্বৰ্ধনা জনাব পাৰে। মই সেইবাবে মৌচুমী সভাপণ্ডিত বাইদেউক আমাৰ প্ৰট'কল নহয় আমাৰ জইণ্ট ছেক্ৰেটেৰী ছাৰক এখন সুন্দৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। লগতে এক্সটাৰ্নেল বাইদেউ আছে, এক্সটাৰ্নেল বাইদেউকো আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ প্ৰট'কল ছাৰক জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এই মৌচুমী বাইদেৱে এখন ফুলাম গামোচাৰে প্ৰট'কল শৰ্মা ছাৰক সম্বৰ্ধনা জনাইছে। আমি অতি আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ দৰে এডোখৰ গাঁৱৰ মাজত থকা এখন বিদ্যালয়, যিখন বিদ্যালয়ে আমাৰ এই গাঁওখনৰ হাৰ্ট অৰ্থাৎ হৃদপিণ্ড, এই হৃদপিণ্ডটোক আজি সবল কৰিবৰ বাবে বিভিন্ন ঠাইৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ বিদ্যালয়লৈ এক্সটাৰ্নেল ইভালুৱেটৰৰ বাবে অহা বাইদেউ আৰু আমাৰ অতি আদৰৰ বৰকটকী ছাৰ আৰু প্ৰট'কল অফিচাৰ হিচাপে অহা আমাৰ শৰ্মা ছাৰ, লগতে আমাৰ সমল কেন্দ্ৰৰ যি সমন্বয়ক তেখেতেও আহি আমাক যি উৎসাহিত কৰিছে তাৰ বাবে মই সকলোলৈকে এই আপাহতে এটি ধন্যবাদ, কৃতজ্ঞতা আৰু মৰম যাচি আজি আমাৰ কাৰ্যসূচীটো আৰম্ভ কৰিব বিচাৰিছোঁ। মই আমাৰ নডেল ছাৰ সঞ্জীৱ বৰগোহাঁই ছাৰক বাইদেউ আৰু ছাৰক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। গতিকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজেৰে আমাৰ এয়া ছাৰ আৰু বাইদেউ আদৰি আনিছে। এটা ভাল লগা পৰিৱেশ হৈছে, আমি আনন্দিত হৈছোঁ। এই যে দৃশ্যটো কিমান উৎসাহজনক, কিমান ভাল লগা। আমাৰ বিদ্যালয়লৈ অহা আমাৰ অতি আদৰৰ জইণ্ট ছেক্ৰেটেৰী ছাৰে আমাৰ মাজত আহি উপস্থিত হ'লি, তাৰ বাবে আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ। লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক আমি এই আপাহতে ধন্যবাদ জনাইছোঁ।